নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ এখন বিশেষ বিয়াৰ দৰাঘৰৰ কেইটামান বিশেষ দৃশ্য। দৰাঘৰৰ ভিতৰচৰাত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। দৰাৰ প্ৰকৃত ঘৰ হৈছে কাকজানৰ তিনিচুকীয়া জিলাৰ খেৰজান গাঁও, কিন্তু তেওঁলোকে বৰ্তমান যিহেতু ডিব্ৰুগড়ত থাকে, গতিকে খেৰজান গাঁৱৰ ৰাইজে গৈ ডিব্ৰুগড়তে এই বিয়াখন অনুষ্ঠিত কৰিছে। সকলো ৰাইজে সহযোগ কৰিছে। আয়তীসকলে বিয়ানাম গাই আছে আৰু নাচ গান কৰিছে, খুব আনন্দ ফূৰ্তি কৰিছে সকলোৱে। বিহু গাই নাচি সকলোৱে আনন্দ কৰি আছে। শুনি ৰ'ব নোৱাৰিব, লগতে সহযোগ কৰিছোঁ সকলোৰে লগতে। আমাৰ সমাজৰ ৰীতি পৰম্পৰা অনুসৰি দৰাক গা ধোৱাৰ আগতে পানী তুলিবলৈ যোৱা হয়। মৰাণ সমাজৰ এই নিয়ম পৰম্পৰা ঢোলৰ চেওঁ তুলি পানী তুলিবলৈ আগবাঢ়ি গৈছে। আনন্দ ফূৰ্তি কৰিছে, আগবাঢ়ি গৈছে এনেদৰে পানী তুলিবলৈ। বিয়াখন যিহেতু অনুষ্ঠিত হৈছে তেওঁলোকৰ বাসগৃহৰ ওচৰতে ডিব্ৰুগড়ত থকা টাই সাংস্কৃতিক মঞ্চৰ বিশেষ এইদৰে টাই সাংস্কৃতিক মঞ্চৰ কাষতে পানী তুলিবলৈ আগবাঢ়ি গৈছে। পানী তোলা নাম আনফালে ঢোলে ডগৰে ঢুলীয়াসকলে নাম জুৰিছে। সকলোৰে খুব আনন্দময় পৰিৱেশত সহযোগ কৰিছে, ভাল লাগিছে ফূৰ্তি কৰিবলৈ পোৱাটো এটা ভাল লগা বিষয়।
ইয়াত আজি সমবেত হৈছে এই বিশেষ বিয়াখনৰ উদ্দেশ্যে আৰু সকলোৱে পানী তুলি অহাৰ পিছত ৰাস্তা এনেদৰে আয়তীসকলে